মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে আৰু সুস্থ আছে আৰু এটা খুব বিৰাট পজিটিভ মাইণ্ড লৈ আছে। আজি 14 জানুৱাৰী, উৰুকা আজি, আৰু এফালে আমি অলপ ওলাই যাওঁ টাউনৰ ফালে। ঠিক আছে, ভিডিঅ'টো আজি চাই যাব শেষলৈকে। আৰু কি কি দেখাব পাৰোঁ নাজানো, প্লেনিঙো নাই একো, যি হয় তাকে দেখাম আৰু চাই যাব শেষলৈকে ভিডিঅ'টো। এইফালে এতিয়া আমি প্ৰথমে আহিলোঁ টাউন স্কুলত, খুৰীৰ অলপ কাম আছে তাৰ কাৰণে আহিলোঁ। টানিস্কৰ পৰা এয়া লোৱা হৈ গ'ল আৰু এইফালে আমি এতিয়া চহম আহি গ'লোঁ। এতিয়া বজাৰ কৰি হৈ গ'ল খুৰীৰ চহমতে। ইয়াতে এতিয়া যাবলৈ লৈছোঁ আৰু ইয়াৰ পৰা একেবাৰে ঘৰত গৈ লগ পাইছোঁ। 2000 years later. ঘৰ আহি পালোহি আৰু আহি এতিয়া 7টাই বাজিলে। এতিয়া আৰু পাপাৰ লগতে অলপ লাগি দিছোঁ। দুইটা পাপা আৰু মই আজি ৰাতিৰ খানাটো বনাইছোঁ। উৰুকা দিনা আচলতে আমাৰ মেজিৰ ওচৰত খানা খোৱা নহয়, বিহুৰ দিনা খোৱা হয়, সেইকাৰণে চবেই ঘৰতেই খাইছোঁ। তাৰপিছতহে আমি মেজিৰ ওচৰলৈ যাম। এইফালে পাপাই ছাগলী মাংস বনাই আছে। আমাৰ উৰুকা সদায় ঘৰতে খোৱা হয় আৰু যিদিনা মানে বিহু দিনাহে মানে চবেই ওচৰৰ সকলোৱে একেলগে খোৱা হয় আৰু আজি ঘৰতে সকলোৱে খাইছে। মেজি জ্বলাই আছে, যাম তালৈ। অ'কে, গুড মৰ্ণিং ফ্ৰেণ্ডছ। কালি ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ কাৰণ দেখাবলৈ একো নাছিলে বিশেষ, আৰু আজি নেক্সট ডে মৰ্ণিং সেয়া মেজিৰ ওচৰলৈ আহিছোঁ। আকৌ কণ্টিনিউ কৰি দিছোঁ ভিডিঅ'টো, চাই যাব। বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জলিল মইনা মেজিৰ জুয়ো দিলোঁ দিয়া হৈ গ'ল। জীবনলৈ আশা নকৰিব আমি নহয় কি
খেতি পথাৰ ভৰিল মইনা খেতি পথাৰ ভৰিল গুটি লাগিল গুটি লাগিল খেতি পথাৰ ভৰিল মইনা খেতি পথাৰ ভৰিল গুটি লাগিল মইনা গুটি লাগিল সেউজীয়া পথাৰ খনি সোণালী হৈ পৰিল মইনা সোণালী হৈ পৰিল সেউজীয়া পথাৰ খনি সোণালী হৈ পৰিল মইনা সোণালী হৈ পৰিল মনৰ হেঁপাহ বাঢ়িল বুকুৰ আশা বাঢ়িল মইনা বুকুৰ আশা বাঢ়িল মনৰ হেঁপাহ বাঢ়িল মইনা মনৰ হেঁপাহ বাঢ়িল বুকুৰ আশা বাঢ়িল মইনা বুকুৰ আশা বাঢ়িল অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল মনৰ হেঁপাহ বাঢ়িল মইনা মনৰ হেঁপাহ বাঢ়িল জিয়ৰী হ'বলৈ লাগে কত বেলি বোৱাৰী হ'বলৈ মেজিৰ জুয়ো জলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জলিল মেজিৰ জুয়ো জলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে 10 কেজি লাগিব পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত কুলি চৰাই অ'কে গাইজ আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰি দিছোঁ আৰু নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাবগৈ প্ৰত্যেকটো বস্তু দেখাব নোৱাৰিম সেইকাৰণে বেয়া নাপাব আৰু ঠিক আছে তেনেহ'লে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ কৰি দিব সকলোৱে বাই বাই